মই আছোঁ প্ৰিয়াজ্যোতিৰ ঘৰত। প্ৰিয়াজ্যোতি বুলি ক'লেতো চিন্তা কৰোঁ, চব দেখুৱাই আছোঁ। এই চিকেন এইটো পোৱালি এটা আছে। এইয়া প্ৰিয়াজ্যোতি বিজি আজি মানে আমাৰ টাইকোৱাণ্ডো গ্ৰুপ মানে গোটেইকেইটা নহয় মানে কেইজনমান চিনিয়ৰ মিলি পিনি আমি ইয়াত পাৰ্টি এটা কৰিম বুলি ভাবিছোঁ বৰ্ণালী বাহঁতৰ ঘৰত। তেওঁলোক বজাৰ কৰোঁ। আমি এতিয়া ওলাই যাওঁ চাৰিআলিলৈ। আহা চলো এতিয়া বজাৰটো কৰি আহোঁ আৰু নহয় নহয় বাইকৰ হয় তো। স্কুটিখন ভৰাব লাগিব ন ভিতৰতে। মই ভৰাইছোঁ তাৰপিছত আকৌ লগ পাই আছোঁ। কি বজাৰ কৰোঁ সেয়া দেখুৱাম। পাৰিবিনে? পাৰিবি? টাইকোৱাণ্ডো খেলা ছোৱালী নোৱাৰিবনে? এক্সপিৰিয়েঞ্চ আছে। আমি দুজনীটোতো মানে আমাৰ এনেকুৱা এটা এক্সপিৰিয়েঞ্চ আছে। আমাৰ এবাৰ দুজনী মানে তেতিয়া নতুনকৈ স্কুটি লৈছোঁ ন। কেলে আমি যে নতুনকৈ স্কুটি লৈ পিনি সেই ঢকুৱা গৈছিলোঁ। ইয়াৰ পৰা চলাই ঢকুৱা গৈছোঁ দুজনীয়ে। কি হৈ গ'ল বুঢ়াইজন আগত সোমাই দিলে। তাৰপৰা দুইটাই কি হৈ গ'ল আজি সেইটো চিক্ৰেট আজি খুলিছোঁ কেমেৰা আগত ন। আজি লগে সঁচা কথা কাকো নক'লোঁ। মোৰ ইয়াত আছে আৰু ইয়াত আছিলে গ'ল এইকেইটা। মেইন কেছটো মানে আমি পুৰা জছত আহি আছোঁ আৰু তাৰপিছতে মানে তাই চলাই আছিলে আৰু আমাৰ ফূৰ্তি আৰু মানে ঘৰ আহি পাইছোঁগৈ আৰু আমি দুজনী পাতিছোঁ মানে আজি ঘৰত কি খাম কি নাখাম ন। ঘৰত চাহ বনাব মানে মানে ঘৰত গৈ চাহ তাহ খাম আৰু তাৰপিছত চলাইছে। হঠাৎ মানে পগলা এজন ওপৰ মানে গাড়ী স্কুটিৰ আগত আহি দিলে। তাই ব্ৰেকটো দিলে মানে ব্ৰেক মই পিছত থকা ছোৱালীজনী আগত পাই গ'লোঁ। তাৰ পিছতো আমি চলাই কিনি ঘৰলৈ আহিব লাগিব। বাচি গ'লোঁ যে মেজৰ একো নহ'ল বাট কিন্তু তেজ ওলাইছিলে। তাৰপিছতো আমাৰ কি জোচ মানে ঘৰলৈ চলাই কিনি আহিম মানুহ একগাল গোট খাই গ'ল। তাৰপৰা ঘৰৰ পৰা মানুহ আহিলে ল'বলৈ বেয়া মানে জোচ এটা আছে মানে আমাৰ। পুৰা একদম ঠাণ্ডা নমাইছে দেই। কুঁৱলী হৈ আছে ন। এয়া অংকিত মটৰ্ছৰ অপজিট চাইডে প্ৰিয়াজ্যোতিহঁতৰ ঘৰ। তেতিয়া এক্সিডেণ্টৰ পৰা হেলমেট পিন্ধিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। মানে সঁচাকৈ হেলমেট পিন্ধাটো বহুত জৰুৰী। হেলমেট পিন্ধিলে বহুতখিনিয়ে বাচিব পাৰি। হ'ব দে আমি তালৈকে গৈ আছোঁ। ভৰ্তি কৰি আজিকালি টেংকি ফুল কিমান কৰিব লাগে জানানে? 4,500 ফুল টেংকি 4,500। স্কুটি ডাইৰেক্ট অকণমান আগত ৰখিবি। পুৰা আগত বল। আমি মাৰ্কেট আহি পালোঁ। ইয়াতে থিয় হৈ আছে আৰু মই ইয়াৰ পৰা ফোন কৰি আছোঁ। পইচা কিমান আছে? লাহেকে গুচি যাওঁ নেকি? গমেই নাপাব। শইকীয়া মাৰ্কেট মেইন। এজনে কৈছে বেয়া হ'ল বোলে চব ইয়াতে বেছিকৈ আছে দেখোন। মিলাই দিছোঁ। এইটো লৈ লৈছোঁ 1 কেজি, ইয়াৰ পৰা লৈ লৈছোঁ 2 কেজি। দেখিছে দেখিছে আমি কিমান মহান মানুহ। আমি বহুত মহান মানুহ। মিলাই দিছোঁ ইয়াৰ পৰা অকণমান আছে। মিলাই ল'লোঁ 1 কেজি, ইয়াৰ পৰা 2 কেজি। কাইলৈৰ পৰা হনুমান মন্দিৰ ওলাই থাকে। জহা চাউল কমাই ভিতৰতে কমাই এয়া মাৰ্কেটিং চলি আছে। মাৰ্কেটিং মাৰ্কেট পুৰা বজাৰ এইডোখৰতে আমাৰ হৈ গ'ল। প্ৰিয়াজ্যোতি বজাৰ কৰিছ? পইচা শেষ হৈ থাকে। শেষ নহ'লে মোক দি দিবি। অ'কে লাগে দিয়ক। দি দিয়ক। দিছে। থেংক ইউ। নিদিওঁগৈ আকৌ এয়া কেমেৰা সাক্ষী আছে কিন্তু। অ'কে গ'ল আহি যাওঁ।
চলো চলো আমাক পান খুৱাব নিমখ নালাগে নিমখ নালাগে 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 বৰ্ণালী বা ঘৰ পৰা খাম আজি নিমখ হয় নাই নিমখ বাকী হালধিও তাৰ পৰাই ল'ম নালাগে নিমখ খালি তেল ল'লো নহয় কিমান কাল আছে ইয়াৰ পৰা এটা বাছি ল'লে হ'ল ন প্ৰিয়া কোনটো ল'বি এ আমাৰ বজাৰ লৈ গৈ আছে আৰু পংকজ দা আৰু প্ৰিয়াও জ্যোতি দলে বুজিছে আহি যাওক নালাগে 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 তো এতিয়া আমি গৈ আছো বৰ্ণালী বাহঁতৰ ঘৰত বাকীখিনি বৰ্ণালী বাহঁতৰ ঘৰত দেখুৱামগৈ মোৰ স্কুল এইফালে আছে চল A few moments later. দেখোন এয়া আমাক খৰিকা দিবলৈ প্ৰস্তুতি চলাই আছে প্ৰিয়া জ্যোতি দলে এয়া খৰিকা ষ্টেণ্ড এফালে বৰ ভাল চব্জি কাটি আছে দেখুৱাইছো এয়া খৰিকাৰ প্ৰস্তুতি খগেনা আৰু প্ৰিয়া জ্যোতি দলে ইয়া পটা খৰি দিব লাগিব আৰু এইজনী স্পেচিয়েল চেম্পনা প্ৰিয়া প্ৰিয়া কেনেকে কৈ দেখা দে চেম্প চেম্প মোৰ চালাড ৰেডি হৈ গ'ল বনাইছে আৰু আমাৰ প্ৰিয়া জ্যোতি দলে টেষ্টি টেষ্টি পুৰা জ্বলাকে বনাবি দেই আৰু ন টেষ্ট কৰি চাওঁ মজা খাই যাওঁ ন হাই এতিয়া ইমান লেটকে আছে আমি চব খৰিকা বনাই ৰেডি কৰি দিলো এতিয়া মানে খৰিকাটো লৈ আপুনি পোষ্ট দিব হয় নাই ইমান কিউটি এজনী বহি আছে ইয়া বাপেক মাক জীয়েক খৰিকা হা প্লেনি বিলাহী পিটিকা পিটিকাৰ জুতি এই খোৱাতহে বাকী আৰু মজা আৰু ন কোনে কিমান পাৰে জিভা সঁচাকৈ অথনিৰ পৰা ৰৈ আছো এইখিনি দেখি ৰৈ আছো মানে এইখিনি কেতিয়া খাবলৈ পাম এই খাবলৈ দিয়া নাই অঁ সিহঁতে খাব নোৱাৰিব কাহা ৰখো ৰখো বৰ্ণালী বাই বনাইছে মুৰ্গী মাংস খাওঁ পোষ্ট দিয়ক মজা আপুনি কেনেকৈ মই বজাইছিলে বজাই দিয়কচোন এবাৰ ভিডিঅ' তো আমাৰ খানা পিনা চব হৈ গ'ল আৰু এতিয়া চবে ঘৰা ঘৰি যাওঁগৈ আৰু সেয়া জুইও সেইখিনিৰ পৰা জুই খতম কৰি মানে খৰি শেষ কৰি দিলোঁ 11মান বাজিলেগৈ আৰু তো ঘৰলৈ যাওঁগৈ আৰু ঘৰা ঘৰি মোৰ ব্লগ চাই আছে ব্লগ খগেন দাই আপুনিও চাব আকৌ দেই যাওঁগৈ আৰু 11টা বাজি গ'ল বহুত হৈ গ'ল চ' আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাব যদি ভাল লাগিল দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই